বেবেলি ঘপাওঁগে এই ভদেশ্বৰীকো লগ ধৰিছোঁ ভদেশ্বৰী জানে নে নাই নাজানো তাই জানো তাই কালি বেজিলো কি মই মোক বেজি ভাল পাওঁ এটা বেয়া হৈছে বুলি কৈছে এনেই কৈছোঁ তেতিয়াহে আকৌ সিহঁতে বব কৰিব হৈ নিব তাকেতো এতিয়া সেই ৰাতিপুৱা পৰা মই সেই এইটো কি ভেবেলি খবৰ এটাই পোৱা নাই ফোনো কৰা নাই হেৰো এতিয়া তাৰপিছতে সেই ভদেশ্বৰীও বৰ হেৰি পোৱা নাই মই বোলো খবৰ এটা লৈ আহোঁগেচোন হ'ব তেতিয়াহ'লে ব'লক তেতিয়াহ'লে একেবাৰে ভদেশ্বৰীক লৈ বেবেলি ঘৰত পাওঁগৈ তাকো বেবেলিয়ে মাতে নে নামাতে এতিয়া চিকুটি যে মহা ৰ'ব তেতিয়াহ'লে দেই এজনীও কলা নহয় গধূলি সময় শান্তিকে তামোল এখন বহি খাম বুলি ভাবিছো কিন্তু মই যে বুটাটো গাখীৰ অকণ থৈছিলোঁ সেইকণ যে সেই দেখে নহয় সৰ্বনাশ হ'ব আৰু তাই দেই শুনি থকা নাইতো বাৰু
দিবলে মন নাই নি বাৰু হ'ব পাৰে দেই কোপনৰ দি কেনেকুৱা অ বেবেলি অ কি হ'ল তোৰ চাহ দিবলে মন নাই নি তোৰ গৈ আছো চেনি গৈছো আদে আমাৰ হেৰি গৰু ছাগলী সোমাবলে আছে ন আমাৰো আছে এই বাইক এই ক'ত জানো আছে এইকেইটা এই পফুল লগত আছে চাগে মতে সোনকালে কৰিছনে তামোল এখন আনিছো এই পিছপিনে বাৰীৰ পৰা তই দি খা ঐ জানো নাই আজিকালি কৰোণা কাৰণে বোলে সেই চেনিও দিবলৈ মনা কৈছে চাহত শুন আকৌ কথাটো তাৰপিছত সেইকাৰণে মই মানে অকণ জালুকণ দি শুন আকৌ কি কৈ আছ সেইকাৰণে অকণ জালুকণ সৰহকৈ দিছো দেই তহঁতি হেৰি নকৰিবি দেই কৰোণাৰ কাৰণে মৰিবলৈ মন গৈছে নে নাই তামোল এখন খাই ল কি তামোল এখন খাই ল চাহখন কি কৰিলেনি ভিতৰতে তহঁতি কি বাহিৰত খাবি নি ইমান ভাল আছে হ'বচোন হ'ব কিনো হ'ব পাই দেই 1 কেজিমান দিলে নেকি জালুকখিনি হ'ব পাই আৰু চাচনিখিনি কি বিস্কুট দিছে ভাবিছোন এইখিনি কি বিস্কুট চিনি পোৱা নাই নি এই হেৰি আকৌ এইবোৰ যে কি বুলি কয় এইবোৰ মেৰিগল নে চেৰিগল নে কি গল গোল বুলি এটা নাই জানো এই গোল বিস্কুট হস্তে 20 টকীয়া নে 10 টকীয়া এই চাবিছো তেতিয়া ক'ব সেই আমাৰ বপায়ে দেলহি পানিছিল এইটো বিস্কুট এই যে ধমেছত পাই এইবোৰ বিস্কুট চিকুটি চাবিছো ঐ তহঁতি কি কথা পাতিছ এ নাই বিস্কুটটো খাই বৰ ভাল লাগিছে ন গৈছো ভেবেলি আমি যাওঁ দে নাবহো দে গৰু ছাগলী আনিবলৈ আছে হাঁহ কুকুৰা সোমাবলৈ আছে গম পাই নাই আৰু মানুহটোও নাই নহয় মানুহটো সেই বজাৰলৈ গৈছে কিবা বজাৰ কৰিবলৈ আৰু যাওঁ দে তইও আমাৰ ঘৰলৈ যাবি হ'ব দে যাম বাৰু এতিয়ানো ক'ত সোমাব পাম আৰু হ'ব কাইলৈ মানে যাবি এতিয়াতো যাবলৈ কাৰণে আমাৰ পুখুৰীতে যাবলৈ কৈছে নি তোক একেবাৰে এদিন কথা কয় আৰু ন যাবি দেই বেয়া চেন নাপাবি আকৌ পাঁচ চাহ খাবলৈ আহিলো বুলি ইয়াত আকৌ সেইকাৰণে চাহখন বৰ্দি গ'লি নহয় মানে গাখীৰ মই এই জালুকখিনি মই বিচাৰি পোৱা নাছিলোঁ আমি যাওঁ দে এতিয়া